হাই হেল্ল' নমস্কাৰ মোৰ চেনেলৰ অন্য এটা নতুন মিনি ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। এয়া হ'ল মামাই ল'ৰাক লৈ আছে মামী আৰু এয়া মামীৰ ল'ৰাটো বগৰী খাই আছে। এয়া হ'ল চেনেহাই বগৰী খুন্দি আছে আৰু এয়া হ'ল আমাৰ বিশেষ অতিথি ভণ্টি পেহী আৰু এয়া হ'ল আমাৰ মেইন সদস্য টিকু আৰু এইফালে মায়ে ভাত বনাই আছে। আনফালে আহিলে এয়া মোৰ ভণ্টি গাড়ীৰ ওচৰত আছে, মা আছে, খুৰী আছে, আকৌ সেইজন খুৰা আছে। চিলিণ্ডাৰ এটা লৈ আহিছে, পিছে পৰে তেওঁলোকৰ লগত চিনাকি কৰাই দিম। আৰু এতিয়া ভণ্টি মই আহিছোঁ কলেজলৈ বুলি, কিতাপ দিছে বোলে, তাকে নিবলৈ আহিছোঁ। আকৌ গৈ পাই বেটাক ভেকচিন দিয়া কামো আছে আৰু ওপৰৰ পৰা অকণ ভিউ দেখালোঁ আপোনালোকক। কিতাপ নিবৰ কাৰণে মই ৰৈ আছিলোঁ, ছাৰ আহি পোৱা নাছিলে, তাকে অকণ দেখালোঁ আৰু আগৰ স্মৃতিবোৰ মনত পৰি যায় নহয়নে। আৰু ঠিক তেনেকৈ কিতাপ লৈ পেলাই আমি ওলাই আহিলোঁ কলেজৰ ভিতৰৰ পৰা। আৰু এইযোৰ ড্ৰেছ দেখি মোৰ বৰকৈ মনত পৰিছিলে আগৰ দিনবোৰলৈ। আৰু এয়া সন্ধিয়া ভণ্টিয়ে চাহ বনাই আনিছে আৰু তাই মই খাই আছোঁ আৰু এয়া ধুনুকণ খেলাই আছোঁ।